থাকিলে হ'ল আৰু অলপ Jaya 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 He আমার বরিশাল অঞ্চলরে অডিও মই এখেতৰ সম্বৰ্ধনা পত্ৰখন পাছ কৰি দিছোঁ। গুৰেশ্বৰ ৰাজস্বত্ব বিষয়াৰ কাৰ্যালয় গুৰেশ্বৰ, বাক্সা দ্বিতীয় অসম। সম্বৰ্ধনা পত্ৰ প্ৰতি শ্ৰী মতি নাৰ্জাৰী, সম্পাদক গাঁওৰক্ষী বাহিনী, গাঁও মকুন্দপুৰ, কাৰিপাৰা। মহোদয়, ৭৫তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন গ্ৰহণ কৰিব। আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে বিগত সময়ছোৱাত কৰোনা মহামাৰীৰ সময়ত আৰু গাহৰিৰ আফ্ৰিকান স্বাইন ফিভাৰৰ দৰে ৰোগৰ নিয়ন্ত্ৰণ তথা বিভিন্ন সামাজিক কাম কাজত আপুনি যি দক্ষতাৰে নিজৰ কৰ্তব্য সম্পাদন কৰি আহিছে, সেই কৰ্মৰ স্বীকৃতিস্বৰূপে আজি পবিত্ৰ স্বতন্ত্ৰতা দিৱসত আপোনালৈ যাচিলোঁ সম্বৰ্ধনাৰ সঁফুৰা। আপুনি অনাগত দিনতো সমাজৰ বিভিন্ন গঠনমূলক কামত সততাৰে আৰু দক্ষতাৰে আগুৱাই গৈ সমাজ পোহৰাই ৰাখিব বুলি আশা কৰিলোঁ। লগতে আপোনাৰ দীৰ্ঘায়ু জীৱনৰ আৰু সুস্বাস্থ্যৰ কামনা কৰিলোঁ। কোকিলা গগৈ, অসম সামৰিক সেৱা, ৰাজচক্ৰলৈকে। আমাৰ কাৰণে খুবেই এটা পবিত্ৰ দিন। সমগ্ৰ ভাৰতবৰ্ষই আজি ভাৰতবৰ্ষৰ ৭৫তম স্বাধীনতা দিৱস উদযাপন কৰিছে। যিহেতু এইবাৰ ভাৰতবৰ্ষই ৭৫ বছৰ স্বাধীনতাৰ ভৰি দিছেহি বা ৭৫ বছৰত আহি উপনীত হৈছেহি, গতিকে এই ক্ষণটোক সমগ্ৰ দেশতে সঞ্জীৱিত কৰি তুলিবৰ কাৰণে আজাদী কে অমৃত মহোৎসৱ বা স্বাধীনতাৰ অমৃত মহোৎসৱ হিচাপে পালন কৰা হৈছে। অমৃত শব্দটোৱে যিহেতু মিঠা কয়, মৌ মিঠা, গতিকে যিসকল বীৰ বীৰাংগনাই আজিৰ এই দিনটোক আমাক উপভোগ কৰিবৰ কাৰণে সুযোগ দিলে, আজি যিসকল বীৰ বীৰাংগনাৰ কষ্ট, ত্যাগ আৰু অমূল্য ত্যাগৰ বিনিময়ত আমি মুকলি আকাশৰ তলত থাকিবলৈ পাইছোঁ, সেইসকল অমৰ শ্বহীদক গুৰেশ্বৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ তৰফৰ পৰা মই আন্তৰিক শ্ৰদ্ধা আৰু প্ৰণিপাত জনাইছোঁ। সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈছিল, হে শ্বহীদ প্ৰণামো তোমাক। গতিকে তেখেতৰ ভাষাৰেই শতকোটি প্ৰণিপাত জনাইছোঁ সেইসকল বীৰ বীৰাংগনাক। সমগ্ৰ ভাৰতৰ লগতে অসমৰ বীৰ শ্বহীদ আৰু বাক্সা জিলাৰ গুৰেশ্বৰ অঞ্চলতো এনেকুৱা স্বাধীনতা সংগ্ৰামীসকল আছে, তেখেতলোকৰ পৰিয়াল আছে। গতিকে আজি স্বাধীনতা দিৱসৰ দিনাখন তেখেতলোকলৈও আন্তৰিক শ্ৰদ্ধা ভক্তি নিবেদন কৰিছোঁ। আজি ভাৰতবৰ্ষই যেতিয়া ৭৫তম স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আগবাঢ়িছোঁ, তেতিয়া আমি আশা ৰাখিছোঁ সমগ্ৰ দেশৰ লগতে অসমৰ লগতে বাক্সা জিলাৰ এই গুৰেশ্বৰ অঞ্চলটো যাতে সামাজিক ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত, সাহিত্য চৰ্চাৰ ক্ষেত্ৰত আৰু ক্ৰীড়াৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰতে উজ্জ্বলি উঠক, এই আশা কৰি আপোনালোক সকলোলৈকে আজি ৭৫তম ভাৰতৰ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা তথা শ্ৰদ্ধা জনাইছোঁ।